যোৱা অঁ গমাৰিৰ পৰা আহিছিলোঁ মানে মাৰ লগত আহিছিলোঁ। মা মানে পটককৈ হেৰাই গ'ল, মানে আপোনাৰ কিবা এটা সহায় বিচাৰিছিলোঁ। তাত ক'বগৈ লাগিব নি? আপুনি ফোন চোন নাই মানে মই মাৰ লগতে আহিছিলোঁ, মোৰে ফোন আছে তাকে বোলো আপুনি কিবা এটা পায় নেকি? বাৰু ঠিক আছে, মই আগলৈ যাওঁ বাৰুতে বিচাৰিম। ঠিক আছে ঠিক আছে হ'ব দিয়ক। দাদা আপোনাৰ ঘৰ ইয়াতে নে? গোলাঘাটত। মই মানে সেই গমাৰিৰ পৰা আহিছিলোঁ দেই দাদা। দাদা মই মানে গোলাঘাটৰ পৰা আহিছিলোঁ, এই গমাৰি চিনি পাই নহয়? গমাৰি মেৰাপানীৰ পৰা আহিছিলোঁ, মানে মাৰ লগত আহিছিলোঁ। তো মানে মা হেৰাই গ'ল, তাকে বোলো আপুনি কিবা কৰি বিচাৰি দিব পাৰে নেকি? ইয়াতে হেৰালে মানে লগতে আহিছিলোঁ। লজ কৰিব লাগিব হয় নেকি? অঁ বাৰু ঠিক আছে দেই। ক'তা আপুনি ইয়াৰে হয় নি? নহয়, মই গোলাঘাটত। মই মানে সেই মেৰাপানীৰ পৰা আহিছিলোঁ, তাকে মানে মা মোৰ লগত আহিছিলে, হেৰাই গ'ল। তাকে বোলো আপুনি বিচাৰি দিব পাৰে নেকি? তাত যাওক এলান কৰিব নহয়। তাত যাব লাগিব। অঁ ভালকৈ মানে চিনি নাপাওঁ, তাকে বোলো আপুনি কিবা এটা কৰি দিব পাৰে নেকি? মই কি কৰিম কওক? তাকে বিচাৰিছিলোঁ বোলো আপোনাৰ ওচৰকে। ভাত চাতটো খোৱা নাই ৰাতিপুৱাৰ পৰা? ভাত চব দি আছে তাত। কিয় দিছে, মাংস দিছে নি? মাংস দিছে গাহৰি? গাহৰি নাই, হাঁহ দিছে। হাঁহ দিছে। মই মানে গাহৰিটো খাই ভাল পাওঁ, মানে গাহৰিটো দিয়া হ'লে গ'লোহেঁতেন। তাকে মাও হেৰাই থাকিলে। বিচাৰি দিব পাৰিব নেকি? ক'ত বিচাৰি কৰিম কওক? কিবা এটা কৰি দিয়ক আৰু। সেইটো আপোনাৰ মানে কিবা এটা ভাল লাগিলে সেইটো কাৰণে আহিছোঁ ন। নহয় বতিয়া মই আচলতে বেপাৰী মানুহ, ক'ত পাৰিম বিচাৰি। নহয় আপুনি বেপাৰী ধৰি লওক, ময়ো মানে গাঁৱলীয়া ল'ৰা ন, মানে ফুৰিবলৈ আহিছিলোঁ, চাবলৈ আহিছিলোঁ আৰু মন্দিৰ চাকি জ্বলাবলৈ, তাকে হেৰাই থাকিলে ঘপককৈ। নহয় বতিয়া দাদাকে সুধিছোঁ দাদা, আপুনি পাৰিব নেকি বাৰু? মানে মাৰ লগত আহিছিলোঁ, মা ঘপককৈ হেৰাই থাকিলে, মানে বিচাৰি দিব পাৰিব নেকি? হা चना वाला सब बोले ना, वो सब का बिक्री नहीं ना। বিকি নাই? আইচক্ৰীম আছে আপোনাৰ, যাব নোৱাৰিব? কিবা এটা কেতিয়াবা ভাল পালোহেঁতেন। ভোকো লাগি আছে, আইচক্ৰীম এটাকে খুৱাব নেকি? तो यात्रा में ना आइसक्रीम खाए। যাত্ৰা হ'ল আপোনাৰ ৰাতিপুৱা অহা हाँ, ये सब को इससे खाए ना। হয় নেকি? মাথা চাই ঘূৰাই গৈছে মানে ৰাতিপুৱাই অহা যে। কিবা এটা কৈ দিয়ক আকৌ। নোৱাৰিব? ঠিক আছে বাৰু দেই। দাদা আপুনি ইয়াৰে হয় নেকি? ক'ৰ হয়? গোলাঘাট। চব মানুহ ইয়াৰ বৰফলা গোলাঘাটৰ পৰা আহিছে নেকি? যোৰহাটো আছে। বহুতক সুধিছোঁ মানে গোলাঘাটৰ বুলি কৈছে। তো মানে মই হেৰি কিবা এটা সহায় এটা বিচাৰিহে আহিছিলোঁ বাৰু। মানে মাৰ লগত আহিছিলোঁ, মানে মই দাদা হা নহয় এই সহায় মানে এনেকুৱা, মানে মই মানে মাৰ লগত আহিছিলোঁ দেই, মা মানে ঘপককৈ হেৰাই গ'ল। তো যাবলৈ মানে অকণ অসুবিধা হৈছে, কিবা এটা বোলো বিচাৰি কৰি দিয়ে নেকি মাক? হে নোৱাৰিব?
বাৰু তেতিয়াহ'লে দা আপুনি ইয়াৰে হয়নে ওচৰতে মই মানে সেই গমাই পৰা আহিছিলোঁ মাৰ লগত আহিছিলোঁ মানে মা মানে পটককৈ হেৰাই থাকিলে তাকে মই অকলে হৈয়া হ'লোঁ মানে কিবা এটা কৰি মানে কৰি দিব পাৰিব নেকি লগ লগাই দিব পাৰিব নেকি আপুনি এক কাম কৰক মাইকৰ ওচৰত যাওক তাত গৈ পেলাই আপুনি কওক যে মোৰ মা হেৰাই গৈছে এলাপ কৰি হয় নেকি তাকে মই অকলে হৈয়া হৈ গ'ল নহয় তাকে মই আপোনাক মানে এনাউন্স কৰি দিব তেতিয়া এনাউন্স কৰি দিব তাত ক'লে এনাউন্স কৰিব হয় নেকি তেতিয়া তাত যাব তোমাৰ মা যাব তুমি তাতে থাকিব আপুনি লগত যাব নি মই মানে ভালকৈ চিনি নাপাওঁ মানে আপুনি ইয়াৰে হয় মানে মাৰ লগত আহিছিলোঁ মানে পটককৈ হেৰাই থাকিলে মানে বৰ অকলশৰীয়া হ'লোঁ মানে পইচা পাতিও হাতত নাই 50 টকা এটা আছিলে মানে কেবি চেবি খাই গৈ আজৰি কৰিলোঁ কিবা এটা কৈ দিয়ক তুমি যোৱা না তাত নাই দৈ যাব লাগিব নি দৈ যাব লাগিব নি তাত গ'লেই হ'ব মাইকটো দেখিছা নহয় অঁ মাইকটোৰ ওপৰত উঠি যাব লাগিব নি উঠি যাব নালাগে তাত কমিটি বহি আছে তাত গৈ পেলাই ক'লে এনাউন্স কৰি দিব এনেকৈ জোকাই দিব লাগিব বাঁহডাল নেকি নহয় জোকাৰিব নালাগে তুমি তাত গৈ পেলাই মানে মাইক ফোন লৈ আছো নহয় তাত গৈ পেলাই ক'ব লাগিব যে মোৰ মা হেৰাই গৈছে এনাউন্স কৰি দিব হয় নেকি এনাউন্স কৰি দিব নহয় ঠিক আছে বাৰু দেই অঁ নহ'লে তুমি আহিবা মই হেৰি কৰি দিব তুমি এবাৰ চাই আহিবা তাৰ আপুনি ইয়াৰে হয় নেকি নহয় কিয় মই মানে আপোনাক কিয় ন মই মানে ইয়াৰ পৰা হেৰি গমাৰীৰ পৰা আহিছিলোঁ মানে মাৰ লগত আহিছিলোঁ মানে মা হেৰাই থাকিলে মোবাইল চোবাইল নাই লগত মোবাইল চোবাইল নাই নহয় তাকে বোলো আপুনি কিবা এটা সহায় কৰি দিব পাৰে নেকি কেনেকৈ তোমাৰ মা মানে অকণমান ক'লা আছিলে দেখিবলৈ আজি তাকে বোলো কিবা এটা সহায় কৰি দিব পাৰে নেকি দেখা নাই নোৱাৰিব ফটো চটো লাগিব নহয় তেতিয়াহে তোমাৰ মাতটো দেখিলে কেনেকৈ চিনি পাম হয় বাৰু সেইটো হয় নহয় ফটো লাগিব তোমাৰ নম্বৰ লাগিব পালে মই খবৰটো দি দিব পাৰিম ঠিক আছে বাৰু বেলেগ কাৰোবাক কি খবৰ আপোনাৰ ঘৰ ইয়াতে সেই মানে অকণমান মানে প্ৰব্লেম এটা হৈ গ'ল মাৰ লগত আহিছিলোঁ মানে মা হেৰাই গ'ল লাষ্টত পোৱাগৈ লাষ্ট কৰি দিব নহয় তাকে বোলো আপুনি কিবা এটা হেল্প কৰিব পাৰে নেকি আমিতো ইয়াত নাই লাষ্ট কৰি দিব ক'ত কৰিব লাগিব লাষ্ট কৰি আছে না তাত গ'লে দেখা নাই নহয় তাকে মই মানে বহুত ঘূৰিলোঁ মানে তাকে তেনেকৈ বিচাৰি নোপোৱা লাষ্ট কৰি দিব নহয় বক্সটো লগা নাই জানো সেইখিনি গ'লে হ'ব ৰাতিপুৱাৰ পৰা ভাতো খোৱা নাই মানে ভোকো লাগিছে তাকে কিবা এটা বোলো দিয়ে নেকি আপুনি তেনেকৈ বুলিও আহিছিলোঁ হয় নেকি ভাতটো খাবলৈ হৈ আছে বাৰু তেনেকৈ মানুহো বহুত মানে তাত গ'লে পাই যাব হয় আইচক্ৰীম এটাকে দিয়ক তেতিয়া খাই যাওঁ মানে এই ভোকো লাগিছে
কেইটকা আইচক্ৰীম 10 টকা আপোনাৰ ঘৰ ইয়াতে হয় ধ্যান পাব দেই পাইছোঁ আপোনাৰ ঘৰ ইয়াতে মোৰ কথা মই মানে গমাৰি পৰা আহিছিলোঁ মাৰ লগত আহিছিলোঁ মানে মা ঘপককৈ হেৰাই গ'ল এলাউন্স কৰা তাকে বোলো আপুনি কিবা এটা কৈ বিচাৰি দিব পাৰে নেকি তাত গৈ এলাউন্স কৰিলেই হ'ল তাত কৰিলেই হ'ল তাত মানে ক'লৈ যাব লাগিব সেইখিনিত আছে নহয় কোন নহ'লে সেই তাত অফিচটো আছে নহয় সেই তাত গ'লে ক'ৰবাৰ জেগাত ক'লেই হ'ল ইয়াৰ নহয় মই সৰু কথা মোবাইল নাই মা মোবাইল চোবাইল নাই মানে এই ময়ে আছিলে মানে মা পাব নাই তাকে বোলো আপুনি কিবা এটা ক'ব পাৰে নেকি ঠিক আছে বাৰু দেই